নমস্কাৰ, মই জয়ন্তীয়ে আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছেগে, আমাৰো ভালেই। আমি আজি শেষৰটোৰ দিনত পূজা চাবলৈ আহিছোঁ। আমাৰ কেম্পৰ পাৰ্কতে ধুনীয়াকৈ দুৰ্গা পূজা আয়োজন কৰিছে। চাওকচোন লাইটৰ ডেক'ৰেশ্যন কি ধুনীয়া কৰিছে। কিন্তু আজি শেষৰটোৰ দিনৰ কাৰণে লাইটৰ চাইনিংবিলাক অলপ কমিলে বাৰু। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। পূজা চাবলৈ আহিছোঁ দেই, দুইগৰাকী যাওঁ লগতে যাওঁ আৰু লগতে ভিডিঅ' দেখিব। কৈ দিয়া আকৌ কি ল'লা? বেলুন ল'লা। প্ৰথমতে মই আপোনালোকক ক'ব বিচাৰিছোঁ, নতুন কোনোবাই মোৰ প্ৰথম ভিডিঅ' চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, তেতিয়াহে গম পাব আৰু আগত কি ধৰণে আয়োজন কৰিছে। ভিডিঅ' লগতে মাজে মাজে একপি চেলফি। আপোনালোকে কমেণ্ট বক্সত জনাবচোন আপোনালোকে পূজা কেইদিন চালে আৰু ক'ত ক'ত চালে। আৰু এটা আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে ময়ো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ পূজা দেখা পাম। आपको भी थोड़ा सा वीडियो बना रही हूँ। ভিডিঅ' কৰাৰ মাজে মাজে আমি ফটো ক্লিক কৰি লৈছোঁ আৰু এয়া ফটো ক্লিক কৰিছোঁ মাজতে। প্ৰসাদ খোৱাৰ পাছতে আমি এয়া খিচিৰি খাবলৈ আহিছোঁ। খিচিৰি আয়োজন কৰিছে। খিচিৰি সোৱাদটো ইয়াত ইমানে ধুনীয়াকৈ বনাইছে, মানে মই পূজা মানত তেনেদৰে খাই পোৱা নাই। এইবাৰ প্ৰথম পূজাত খিচিৰি খাইছোঁ বুলি ক'ব পাৰি। মই আপোনালোকক আকৌ এবাৰ ধুনীয়াকৈ পূজা মণ্ডপটো দেখাই দিছোঁ। চাওকচোন কি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। আৰু মণ্ডপৰ আগত দুটা চাইডে পানীৰ ডেক'ৰেশ্যন কৰিছে। মই আপোনালোকক দেখাইছোঁ চাইডত পুখুৰী এটা আছে, তাৰ পৰা মটৰ লগাই ইয়াত পানী ডেক'ৰেশ্যন কৰিছে। সেয়ে আমাৰ বেটাই খিচিৰি খাইছে, দেউতাকে খুৱাই দিছে। আমাৰ বেটাই যিমান দিন আহিছে পূজা চাবলৈ সিমান দিনে খিচিৰি খাইছে বুলি ক'লেও বেয়া নহয়। গোটেইকেইদিনে খাইছে, অকণমান জাল দিয়াৰ কাৰণে বেটাৰ বেছি টেষ্টি লাগিছে, সেইকাৰণে ৰেগুলাৰ খিচিৰি খাইছে বুলি ক'ব পাৰি। এইবাৰ আমি বেটাক জোলনা খেলাবলৈ আহিছোঁ। এয়া বেটা আৰু আমাৰ ছাইডৰ নিহাৰিকা হয়, দুয়োটাই খেলাত ব্যস্ত। জোলনা ডেক'ৰেশ্যন কৰি দিয়া দেখি চবৰে খেলিবলৈ মন। এয়া ছাইডত লাইন পাতি আছে আৰু ডাঙৰবিলাকো ইয়াতে ফটো মাৰিছে, কিন্তু আমাৰ ফটো মৰা নহ'ল বাৰু। ৰাজে পূজা চাবলৈ আহি পাৰ্কত খেলাতহে ব্যস্ত। এয়া দেখিছে নাপাব দেউতাকক কেনেদৰে নচুৱাই আছে। আৰু এয়া চাওকচোন এজোপা শুকান গছত ৰং কৰি তাতে কপা লগাই দিছে বৰফ পৰাৰ দৰে। আমাৰ ৰাজদীপ মোবাইল চোৱাত ব্যস্ত, পূজালৈ আহি মোবাইলত চোৱাত ব্যস্ত। আমি প্ৰগ্ৰেম নাচাই এইফালে আমি পাৰ্কত বহি আছোঁ, কাৰণ সেইফালে চিট পাবলৈ দিগদাৰ হয়। ইয়াত আৰু এটা আনকমন হয়, আমাৰ অসমত বহাগত ফাংচন হয়, কিন্তু ইয়াত পূজাত ফাংচন হয়। আৰু এইগৰাকী আমাৰ অসমৰ নহয়, ইয়াৰ দুৱাৰে হয়। কিন্তু অসমীয়া ইমানেই ধুনীয়াকৈ গাইছে, মানে পাৰ্থক্য ধৰিবই নোৱাৰি। আজি ফাংচনত গান শুনি এনেকুৱা লাগিছে যে আমি অসমত আছোঁ আৰু বহাগৰ মাহত যে আমি মঞ্চৰ পৰা গান শুনিছোঁ তেনেকুৱা লাগিছে। মোৰ ভিডিঅ'টো লাইক কৰিব আৰু কেনে পালে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আমি অসমৰ ফাইল একেলগে বহিছোঁ দেই, কিন্তু মই পিছত বহা দেখি আপোনালোকক দেখাব নোৱাৰিছোঁ। আৰু এয়া পিছতে অলপ দেখাই দিছোঁ, চেহেৰাটো দেখাব নোৱাৰিলোঁ। পুৰণা অসমীয়া আৰু এটা ধুনীয়া গান গাইছে, আপোনালোকে শুনকচোন। এইজন গাইছে যে এইজন কিন্তু অসমীয়া নহয় দেই, ইয়াৰে হয়, কিন্তু প্ৰতিটো কথাই হিন্দীতে কৈছে, কিন্তু অসমীয়া গানটো আচলতে মুখস্থ কৰি ক'ব পাৰি, সেইকাৰণে অসমীয়াত গাব পাৰিছে। আৰু এয়া অসমৰ ফাইল দেই।